হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি ব্লগ। কি খবৰ? সকলোৰে ভালনে? আজি পুনৰ এটা চেলেঞ্জ ভিডিঅ' লৈ আহিলোঁ। কি চেলেঞ্জ তুমি অলপ কৈ দিয়া। চেলেঞ্জ লৈ আহিলে মোক তো হাঁহিয়ে লাগে। চেলেঞ্জত ময়ে জিকিম, চববাৰে যেনেকৈ জিকোঁ এইবাৰো ময়ে জিকিম। আপোনালোকে চাই থাকক বাৰু কোনে জিকিব, মই জিকিম নে মানুহজনীয়ে জিকিব, আপোনালোকে চাই থাকক। লেকিন এবাৰ কোনে জিকে। গাইজ, তেওঁৰ নিজৰ বহুত বিশ্বাস আছে যে তেওঁৱেই অকল জিকিব পাৰে আৰু মানুহে জিকিব নোৱাৰে। আজি চাওঁ বাৰু কি হয় কি নহয়। ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব পাৰে। এটা ভিডিঅ' লৈ আহি গ'লোঁ। কি ভিডিঅ' লৈ কিনে আহিলোঁ আপোনালোকে দেখিব পাৰিছে। চেলেঞ্জৰ ভিডিঅ', ফুচকা চেলেঞ্জ। তেওঁ 12টা লৈছে, মই 12টা লৈছোঁ। কোনে আগত খাব পাৰে তেওঁ বোলে 500 টকা দিব। সেইদিনাখন জিকিব নোৱাৰিলোঁ, আজি কিজানি জিকি যাম। ক'ত পইচাটো ক'ত? এয়া 500 টকাৰ ইনাম দিম। যদি তুমি আগত খাব পৰা এই 500 টকাটো তোমাৰ। ঠিক আছে, 500 টকাটো তোমাৰ। পইচাটো এই ইয়াত ৰাখিছোঁ। 500 টকাটো সঁচাকৈ মোৰ হৈ যাব এবাৰ খাব পাৰিলে। খাব পাৰিবা নেকি? খা দেই গাইজ। 12টাই লৈছোঁ, বেছিকৈ লোৱা নাই কাৰণ ভাত চাত খাই আছোঁ। সেইকাৰণে ময়ে সৰু মোৰ লাইকৰ চেলেঞ্জটো ল'বলৈ বিচাৰিলোঁ। মানে সেইকাৰণে মই নিজে কৈছোঁ যে কমকৈ ল'ম, যে পাৰিম নেকি। যোনে আগত পাৰে তাৰে হ'ব এই 500 টকাটো। এয়া 500 টকাটো ইয়াত। ইয়াত জোল পানী চানী পৰি যাব তোমালোকে। গাইজ চব ৰেডি কৰি খাম। ৰেডি কৰি নানিলোঁ, সেইকাৰণে এতিয়া ৰেডি কৰি খাব লাগিব। তেতিয়াহে গম পাম কোনে ফাৰ্ষ্ট কোনে ছেকেণ্ড। লোৱা ঠিক আছে, ষ্টাৰ্ট কৰিছোঁ বাৰু। চাই থাকিলে দেৰি হ'ব। চামুচ আৰু এটা ল'ব লাগিছিলে। চামুচ আৰু এটা নহ'লে দিগদাৰ হ'ব। তুমি বেছি খাই দিবা। মই হাততে সোমাই দিম। কিমান স্পীডত খাইছা? মোক 500 টকা লাগে আজি, সেইকাৰণে মোৰ লাইকৰ চেলেঞ্জ হয় এইটো। যিমান স্পীড খালেও হাৰিবাই তুমি। আজি মই জিকি যাম কাৰণ এইটো মোৰ লাইকৰ হয়। আজি মোৰ গাটো ভাল নহয়, সেইটো কাৰণে জিকি যাবও পাৰে। টেঙা বহুত দেই। চামুচ দি ল'বা। চামুচ দি ল'লে দিগদাৰী হ'ব। মই সেই চামুচৰ কাৰণে ৰখি নাথাকোঁ। 500 টকা জিকিব আছে নাই? চামুচ লৈ কিনে কোন দেৰি কৰি থাকিব। পেটত জেগা নাই। পেটত জেগা নাই। এতিয়া মই শ্ল' হৈ গ'লোঁ, মোৰ পেট ভৰি গৈছে একেবাৰে। খোৱা, জলদি খোৱা। 500 টকা ল'ব লাগে। 500 টকা লাগিব যদি জলদি সোনকালে খোৱা। খাবই নোৱাৰিছোঁ, পেট ভৰ্তি। কেলে ভাত খাই ল'লোঁ। খাব পাৰিছা তুমি? তোমাৰ গা ভাল নাই নে? থৈ দিয়া। 500 টকাটো ল'ব লাগিব ন।
পেট ভৰি গ'ল। তোমাৰ চাৰিটা আছে গা ভাল নাই থৈ দিয়া। খাব নোৱাৰিছো থৈ দিয়া। আজি জিকিমে মই আৰু 3টাহে সোমাই ল'ম। মোৰ গাটো ভাল নাছিলে সেইকাৰণে নোৱাৰিম নেকি মই। আজি 500 টকাটো যাব মোৰ। মোৰো 2টা আছে, এইটো মানে 3টা। টেঙা বেছি হয়। মোৰো পেট ভৰি গৈছে, খাবই নোৱাৰি। টেঙাটো বেছি হয়। মই নোৱাৰিম আৰু। ভাত খুৱাই দিলে যে মই জিকি গ'লো। খাই সেইটো খাব পাৰিব মোৰ লাগিব আছে, তোমাৰ বেছি আছে। না 2টা খাব লাগিব তেতিয়াহে পাবা। না মই জিকি গ'লো, মই জিকিয়ে গ'লো। সেই 2টা খাব লাগিব তেতিয়াহে পাবা। গাইছ আমাৰ এওঁ হাৰ মানি গ'ল, নিজে আহি গ'লো। মই হাৰ নামানো। মোৰ 2টা আছে, এতিয়া হেকে হ'ব হৈছে। মই জিকিলো। 2টা খাব লাগিব। জেগাই নাই। হ'লেও খাব লাগিব। এনেকুৱা চেলেঞ্জ লগালে ভাত চাত নাখাই কিনে লগাব লাগে। আমি খাই বৈ কিনে লগালে সেইকাৰণে নোৱাৰো। এই মাত্ৰ ভাত খাই উঠিলো সেইকাৰণে। আৰু এটা আছে, এৰি দি এবাৰ দি লৈ লওঁ। এইটো খাব নোৱাৰা, পাৰিবা সেইটো খাবলৈ? খামে। মই জিকিলো। টেঙাটো বেছি হ'ল, সেইটো কাৰণে মই নোৱাৰিলোঁ। আৰু লগতে আৰু ভাত খুৱাই দিলে। শাৰীখিনি কেনেকুৱা লাগিলে কোৱা? শাৰীখিনি কেনেকুৱা লাগিলে? শাৰীখিনি আৰু কেনেকুৱা লাগিব আৰু 500 টকাটো গ'ল। 500 দুখে লাগিব। টকা 500 যে গ'ল, কি কৰিবা টকা 500টো দি পেলাই? 500টো দি পেলাই কি কৰিবা? 500 টকাটো কি কৰিম? এনজয় কৰিম। দি দিয়া, মই চাউল দাইল আনিব লাগিব নাই। চাউল দাইলৰ পইচা নহয় এইটো জিকাৰ পইচা। গাইছ ফাইনেলি মই জিকি গ'লো। এয়া 500 টকাটো মোৰ, এয়া মোৰহে। আমাৰ এওঁৰ 4টা বাছি। এইটোও খাব লাগিব, আলুবিলাক হ'ব। এইখিনি যিমান লাগিলে মই সিমানখিনি ল'লো। হ'ব গাইছ মই জিকিলো। জিকি কিনে বহুত ভাল লাগিলে, মোৰ ফূৰ্তি লাগিলে। 500 টকাটো আজি মই এনজয় কৰিম। 500 টকা থৈ থবা আকৌ। নালাগে হ'ব মই জিকিলো। তুমি ক'ত ৰাখিবা? মোৰ পকেটত ৰাখিম আকৌ। এইটোতো তোমাৰ তাত গ'লে শেষ হৈ যাব।